Hey guys, welcome to my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোক সকলোৰে ভাল, মোৰো ভালে। তো আজি কালি যেহেতু গৰু বিহু আছিল, আজি যেহেতু মানুহ বিহু, তো সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আজি মানে বিহু বুলি কি আৰু স্পেশাল একো নাই। ঘৰত নগলোগে মই বিহুত মানে ভাবিছো মানে ভাত বিহু চাব যাম বুলি, সেইকাৰণে ঘৰলৈ নগলো। মানে বন্ধ আছে 6 দিন, কিন্তু ঘৰলৈ নগলো কাৰণ সেয়া আৰু দুবাৰ তিনিবাৰ কেনেকৈ অহা যোৱা কৰিম বুলি ঘৰলৈ নগলো। তো গাইজ আজিৰ দিনটো মানে কি কৰিম আৰু উপায় নাই, দোকানলৈ গৈ আছো। চাহ মানে শেষ হৈছে, চাহ এটা আনি লওঁ, তাৰপৰা বিস্কুট চিস্কুট চাহ খাবলৈ আনি লওঁ। তাৰপিছত আপোনালোকক অলপ পাছত দেখাই আছো কি ধামাকা হ'বলগীয়া আছে। তো ভিডিঅ'টো চাই থাকিব। মানে শুই উঠিয়ে ডাইৰেক্ট বিচনা চিচনা ঠিক কৰি আহিছোঁ দোকানলৈ। একো ব্ৰাছ চ্ৰাছ কৰা নাই, ধুই আহি মানে ব্ৰাছ চ্ৰাছ কৰিম আৰু ব্ৰাছ কৰি পিনি কাপোৰ কানি ধুব লাগিব। কাপোৰ কানি ধুই পিনে চাহ পানী খাব লাগিব, কাৰণ মানে ভাবিছোঁ আজি পিঠা চিঠা বনাওঁ অলপ আৰু বজাৰ কৰিব যাব লাগিব। এতিয়া বজাৰ কৰিব নাযাওঁ আৰু, কিন্তু আজি মানে বতৰটো বেয়া হৈছে দেখিছেনে, পূৰা ডাৱৰীয়া ডাৱৰীয়া হৈ আছে, বৰষুণ দিব নেকি। কাপোৰ ধুবলগীয়া কিন্তু বহুত আছে, কিন্তু আজিৰ দিনটো এনেকুৱা বতৰটো হৈছে। হ'লেও কাপোৰ মই ধুম আৰু আপোনালোকক আজি দেখাম। তো গাইজ এতিয়া দোকানলৈ যাওঁ, মানে অলপ বজাৰ কৰোঁ। ভিডিঅ' হ'বলে যে আগততো ধৰি যায় আৰু অলপকৈ চোপাঙলৈকে থাকব। তো গাইজ আমি এতিয়া যাওঁ বজাৰ কৰিবলৈ, অলপ বিহুৰ বজাৰ কৰোঁগৈ না, চটা পটা বজাৰ। তো কালি গৈছিলোঁ টাউনত, বজাৰ কৰিলোঁ। ইমান বজাৰ কৰা নাই, 2-3টা বস্তু কিনিলোঁ আৰু এতিয়া যাওঁ। আৰু মোৰ ৰুম পেজনী মানে বহুত লাজ কৰে কেমেৰাত ওলাবলৈ, তো মোৰ ভিডিঅ' ষ্টাৰ্ট কৰিলে সি পলাই যায়। মানে বজাৰ হয় আৰু ইয়াতে মানে বজাৰ হয় আৰু গাইজ, সেইকাৰণে ওলাব পাৰে বাৰু। ইয়াত ধুনীয়াকৈ বজাৰ হয়, ৰাতিপুৱা বজাৰ ভাল আছে। ৰ'ব, বগেনভিলিয়া ফুলো আছে ইয়াত, বহুত ফুল আছে। ইয়াত বহুত বজাৰ বহে ইয়াত। তো গাইজ মানে মাছ বিচাৰিছিলোঁ, মাছ মানে নেপালে, সেইকাৰণে আমি আহিছোঁ মাংস ল'বলৈ, চিকেন ল'বলৈ। আজি দেওবাৰ নহয়, তো আজি মানে গাহৰি কাটিছে ইয়াত গাহৰি কাটিছে, ইয়াত ব্ৰইলাৰ ইয়াতে মাংস চিকেন ল'ম আৰু ইয়াতে চিকেন লৈ যাওঁ। ইমান মানুহ আছে চাওক, বহুত মানুহ আছে। তাতে গাহৰি মাংস কাটি আছে তাত। বিহু বুলি গাহৰি মাংস খাবলৈ বহুত ভাল আছিলে, কাৰণ ইয়াতে গাহৰি কাটিছে, কিন্তু আজি মানে চিকেন খাম, সেইকাৰণে চিকেন ল'ব আহিছোঁ। মই চিকেন খাই বহুত ভাল পাওঁ, কিন্তু এই গোন্ধটো লৈ মানে বহুত বেয়া পাওঁ গাইজ। এতিয়া ৰখি আছোঁ চিকেনটোৰ কাৰণে, বহুত মানুহ আছে ন, মানে ৰখি আছোঁ। তো গাইজ যিমান বাহিৰৰ পৰা বজাৰ কৰিব লাগিছিলে কৰিলোঁ, আকৌ এতিয়া মিনি মাৰ্কেটলৈ যাওঁ, অলপ বজাৰ কৰিবলৈ আছিলে। মিনি মাৰ্কেট মানে মিনি মাৰ্কেট, সৰু সৰু মাৰ্কেট। তো গাইজ ধুনীয়াকৈ বজাৰ চজাৰ কৰিলোঁ আৰু এতিয়া ৰুমলৈ গৈ আছোঁ। আৰু অথনি মানে অলপ বৰষুণ দিছিলে, এতিয়া আকৌ ৰ'দ দিছে আৰু এতিয়া বহুত গৰম হৈছে, আৰু ৰ'দ দিয়াৰ কাৰণে বহুত গৰম হৈছে। বজাৰ চজাৰ ধুনীয়াকৈ কৰিলোঁ, যিমান বজাৰ কৰিবলৈ আছে কৰিলোঁ, আৰু তাই গৈ আছে তো গাইজ বহুত গৰম, ৰুম আহি যেনে তেনে পালোঁগৈ আৰু এতিয়া আপোনালোকক ৰুমত আহি অলপ ৰেষ্ট কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম। তো গাইজ যিহেতু আজি বিহু, সেইকাৰণে বিহুৰ উপলক্ষে চিকেন আনিলোঁ আৰু অকলে মই খাম, কিন্তু মই ইমান বনাব নাজানো, বাছ ট্ৰাই কৰিম আজি। এতিয়া মই ধুইলোঁ ধুনীয়াকৈ, বজাৰৰ পৰাই কিনি আনিলোঁ। আজি মানে গাহৰি মাংসও মানে পাইছিলোঁ ৰাস্তাতে, কিন্তু গাহৰি মাংস নিকিনিলোঁ, চিকেন খাম বুলি। তো চিকেনে ধুনীয়াকৈ ধুই লওঁ। ৰ'ব, এই আছে চাবোন, ভিমবাৰটো প্ৰয়োজনীয় বস্তু এইবিলাক, আৰু ভিমবাৰটো আনিলোঁ, আৰু ইয়াতে চাবোন 2টা আনিলোঁ, কলগেট আৰু কম্পৰ্টটো এনেকৈ কিনিলে মানে ভাল আৰু মোৰ কাৰণে, মানে সেইকাৰণে এনেকৈ কিনি আনিছোঁ। আৰু লগতে বহুত কিবা কিবি বজাৰ কৰিলোঁ। তো গাইজ যিহেতু মই চিকেন বনোৱাত ইমান এক্সপাৰ্ট নহয়, বাট আজি মই ট্ৰাই কৰিম নেক্সট হাতেৰে বনাবলৈ। মানে মোৰ ৰুমমেটজনী বনাই চিকেন বনালে, সেইকাৰণে মোৰ মানে অভ্যাস নাইকিয়া হৈ গৈছে, आदत नहीं है मेरा चिकन बनाने का। तो आज मैं ट्राई करूँगी, आप लोगों को दिखाऊंगी, वीडियो में देखते रहना। এতিয়া চিকেনত কি কি দিম, কি কি নিদিম সেইটোকে নাজানো, চিকেন বনাম, মই ৰেচিপি চাই চাই বনাম হা। সো গাইজ ফাৰ্ষ্টতে মই চাহ অলপ খাই লওঁ, ৰাতিপুৱাৰ পৰা চাহ পানী অলপো খোৱা নাই, পানী এগিলাচ খাইছোঁ, তাৰপিছত একো খোৱা নাই। তেতিয়াহ'লে মই চাহ অলপ বনাই লওঁ, আৰু চাহটো বনাই মানে দেখাম।
মই তেনেকৈ বনাম মোৰ ইমান এক্সপাৰ্ট নাই মানে বনোৱাত সেইবোৰ তো গাইছ আজি মই ফাৰ্ষ্ট টাইম চিকেন বনাম তো আপোনালোকক অলপ মোৰ ৰেচিপিটো দেখাম মই কেনেকৈ বনাম তো মোৰ স্পেচিয়েল পাৰ্চনৰ পৰা মই মানে ৰেচিপিটো শিকিছোঁ মানে কি বনালে কি কৰিম তো এতিয়া চিকেনটো মই ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ আৰু সি শিকাইছে যে মোক তেল আৰু মানে হালধি মানে মেৰিনেট কৰিব লাগে বুলি তো এতিয়া মই অলপ মেৰিনেট কৰিছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব স্পেচিয়েল পাৰ্চন কোন হয় গেছ কৰিব আপোনালোকে এয়া হৈছে চিকেন ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ দেই মই হালধি বেছি নাই দেখোন ধুনীয়াকৈ মই এয়া যোগাৰবোৰ কৰি থৈছোঁ এয়া পিঁয়াজ কাটিছোঁ এয়া হৈছে জলকীয়া কেঁচা জলকীয়া আদা নহৰু পেষ্ট আলু আৰু ইয়াতে চব মানে মছলা চছলাবোৰ ৰুমমেটজনী ওলাই থৈ গৈছে মানে তো এয়া চিকেন এতিয়া মই ধুনীয়াকৈ বনাই লওঁ আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ তো গাইছ আপোনালোকে মোক মানে নেহাঁহিব মই মানে ইমান মোৰ চখ নাই মাংস এইবোৰ চিকেন কিবা কিবি বনাবলৈ মই এনেই ভাজি আৰু দাইল বনাই বহুত ভাল পাওঁ আৰু বহুত মানে মোৰ টেষ্টি হয় বনোৱা মই বিচাৰকৈ নকওঁ বাৰু কিন্তু মই চিকেনটো মানে ইমান গ্ৰেভি থকাকৈ যে বনাই সেইবোৰ ষ্টাইলত মই বনাব নাজানো চ' যে সেইকাৰণে ট্ৰাই কৰিম বুলি মই নিজে বনাইছোঁ আৰু মই বনাব পাৰোঁ চিকেন ময়ো পাৰোঁ বাট ইমান হেৰি নহয় আৰু গ্ৰেভি চেভি থকাকৈ ইমান খাচ নহয় তো এতিয়া আজি মই ফাইনেলি আজি মই ট্ৰাই কৰিছোঁ আৰু আপোনালোকক দেখাই আছোঁ এতিয়া মই বনাই লওঁ তো গাইছ এয়া ধুনীয়াকৈ মই বনাইছোঁ আৰু এইবোৰ মানে ভিডিঅ' কৰিব নহ'ল বনোৱাটো কাৰণ মই মানে মই স্পেচিয়েল পাৰ্চনৰ পৰা সুধি মই ৰেচিপি বনাই আছোঁ আজি তো আপোনালোকক খাই দেখাম বাৰু তো এতিয়া অলপ দেখাই দিছোঁ ৰ'ব চিকেনটো ভালেই হৈছে কালাৰ চালাৰ ধুনীয়াকৈ ওলাইছে বাট খাবলৈ কেনেকুৱা হ'ব জানো আপোনালোকক টেষ্ট কৰি দেখাম বাৰু মই আৰু কম জনাম আৰু মোৰ ৰেচিপিটো শিকাই দিছে মোৰ মানে স্পেচিয়েল পাৰ্চন তো থেংক ইউ মোৰ স্পেচিয়েল পাৰ্চনটো কোন হয় তো ধুনীয়া টেষ্টি চিকেন বনায় তো আজি মই তাৰ পৰা শিকি মই বনাইছোঁ আৰু কাপোৰবোৰ শুকাইছে মোৰ সেইকাৰণে অলপ যিমান কাপোৰ শুকাইছে তো ভিতৰলৈ লৈ যাওঁ এইবিলাক শুকোৱা নাই নহয় তো আপোনালোকক দেখাম বাৰু পাছত চিকেনটো কেনেকুৱা হ'ল তো গাইছ এয়া দেখিছেনে মোৰ চিকেন ধুনীয়াকৈ এতিয়া মোৰ ৰেডি হ'ল আৰু এতিয়া মই ভাত পানী খাই লওঁ আৰু ধুনীয়াকৈ আপোনালোকক ভাত পানী খোৱাৰ পাছত দেখাম আজি কি হয় আৰু মই এতিয়া মানে ভাত পানী খাই বৈ বাহঁতৰ ৰুমলৈ যাম এয়া চিকেন আৰু আলু ফ্ৰাই কৰিছোঁ আৰু ইয়াৰ ৰাতি মানে আলু ভাজি আছিলে এতিয়া মই ভাতটো ধুনীয়াকৈ খাই লওঁ ইমান ৰ'দত ক'ত গৈ আছোঁ জানেনে আপোনালোকে বা এজনী ৰুমত গৈ আছোঁ আজি তামাম ৰ'দ দিছে গাইছ তামাম ৰ'দ দিছে আৰু বিহু আপোনালোকৰ কেনেকুৱা চলিছে কমেণ্ট কৰি জনাব গাঁৱত চাগে বিহু ৰাতি বিহু মাৰিছে চাগে হয়নে নহয় আমাৰ গাঁৱতো মাৰে মিচিং হ'লেও আমাৰ গাঁৱতো মাৰে বিহু আৰু এতিয়া মই বাজনীৰ ৰুমত গৈ আছোঁ ইমান ৰ'দত ভাত পানী খাই বৈ আৰু গৈ আছোঁ আৰু ভিডিঅ' চিডিঅ' বনাওঁগৈ তাৰপিছতে আৰু দেখাই বাহঁতৰ ৰুমৰ পৰা আৰু ৰুমলৈ গৈ আছোঁগৈ ছাতি দুটা মানে সেইদিনাখন আহিছিলোঁ যে কালি থৈ আহিলোঁ সিহঁতৰ ৰুমতে এতিয়া ৰুমলৈ গৈ আছোঁ মই আৰু মানুহবিলাকে ইমান ঘূৰি চাইছে নহয় গাইজ ভিডিঅ' নবনাওঁ এতিয়া দেই পাছত দেখাই আছোঁ আপোনালোকক তো গাইজ মানুহবিলাকে ইমান জুমি চাই থাকে নহয় ভিডিঅ' বনাবলৈ মানে লাজ লাগে মোৰ তো এতিয়া বাহঁতৰ ৰুমত বহুত টাইম থাকিলোঁ এতিয়া ৰুমলৈ যাওঁ আৰু আজি ভাবিছিলোঁ ফুৰিবলৈ যাম বুলি যোৱা নহ'ল এইকেইদিন বন্ধ আছে যিহেতু সেইকাৰণে ফুৰিবলৈ যাম বুলি ভাবোঁ বাট এজনী ওলালে এজনী নোলায় সেনেকৈ মানে টাইমটো মিলোৱা নাই আমাৰ তো এতিয়া মোৰ ৰুমলৈ গৈ আছোঁ ইমানো মানে মনটো ভাল নালাগে বিহু লগা নাই একো মন ভাল নহয় কাৰণ বিহু কেনেকৈ লাগিব না পিঠা খাব পাইছোঁ না হাতত জেতুকা না কপৌ ফুল বিহু কপৌ ফুল আৰু জেতুকা নহ'লে বিহু ইনকমপ্লিট হয় গাইছ আপোনালোকে নিশ্চয় গমেই পায় তো হ'লেও উপায় নাই দুখন ছাতি হাতত কিয় লৈছোঁ জানেনে এখন মানে বাহঁতৰ ৰুমত কালি থৈ আহিলোঁ আৰু এখন মানে ৰুমৰ পৰা লৈ আহিছিলোঁ মানে তো বহুত গৰম এইকেইদিন পূৰা গৰম হৈছে তামাম গৰম মানে ক'বই নোৱাৰি বৰষুণ দিলে একদম পানী হোৱাকৈ বৰষুণ দিয়ে বাৰিষা হোৱাকৈ আৰু যদি বৰষুণ নিদিয়ে নহয় চটপটা ৰ'দ দিয়ে এই পৰহিৰ পৰা মোক মানে ভাইটি এটা লগ ধৰি আছে ইয়াৰে হয় মানে আণ্টিহঁতৰ ল'ৰা হয় আৰু চিনি পাওঁ এনেই আৰু ওচৰ তো মোক লগ ধৰি আছে যে শ্বৰ্ট ফিল্ম বনাব লাগে বোলে মোৰ মানে মই ক'লোঁ ঠিক আছে মই বনাম বুলি ক'লোঁ বাট লাজ লাগে ন এনেকৈ ভিডিঅ' চিডিঅ' বনাবলৈ এনেইহে ৰিলচ বনাওঁ আৰু নিজে মানুহ থাকিলে ভিডিঅ' চিডিঅ' বনাওঁ আৰু এনেকৈ ভিডিঅ' বনাবলৈ বহুত লাজ লাগে পাব্লিকত মানে মই ভিডিঅ' বনাই পোৱা নাই ইমানকৈ মানে লাজ লাগে আৰু
সেইকাৰণে মই মিছা কথা কোৱাৰ নিচিনা হৈছে আৰু আজি বনাম কালি বনাম তেনেকৈ ধৰি গৈছে। তো গাইজ বতৰ বহুত ডাৱৰীয়া, ফুৰিবলৈ যাব পৰা নাই। ভাবিছিলোঁ বন্ধ দিনত মানে ফুৰিবলৈ যাম বুলি, কিন্তু যোৱা নহয় আৰু। চাওক না আপোনালোকে, এনেকুৱা বতৰনো কোনে ফুৰিবলৈ যায়, হয়নে নহয়? তো বতৰ বহুত বেয়া এইকেইদিন। আৰু বিহু আপোনালোকে কেনেকৈ চেলিব্ৰেশ্যন কৰিলে প্লিজ কমেণ্ট কৰি জনাই দিব। আৰু মোৰ একো বিহু বিহু লগা নাই গাইজ, সঁচাকৈ ক'বলৈ গ'লে। না হাতত জেতুকা আছে, না কপৌ ফুল, না গামখাৰু। তো গাইজ মানে মোৰ বিহু একেবাৰে বিহু লগা নাই। আপোনালোকৰ বিহু মানে কেনেকৈ চলিছে আৰু বিহু কেনেকৈ চেলিব্ৰেশ্যন কৰিছে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাই দিব। তো মোৰ মানে ব্লগটো হৈছে নৰ্মেল ব্লগ, মই ক'লৈকো যোৱা নাই আৰু সেয়াই আৰু। তো এনেকৈ মোৰ নৰ্মেল ব্লগটো আপোনালোকে যদি চাই ভাল পায় লাইক কৰি দিব, কমেণ্ট কৰি দিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কেনেকুৱা মানে ধৰণৰ কণ্টেণ্ট লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন। তেতিয়া মানে মই ভিডিঅ' বনাবলৈ আৰু মানে সুযোগ পাম। মানে নহ'লে মই ভাবোঁ কি ভিডিঅ' বনাওঁ, কি নিদিওঁ, কেনেকৈ তেনেকৈ আৰু। তো আপোনালোকে কমেণ্ট কৰি জনাই দিব মই কেনেকুৱা ভিডিঅ' দিম। তো আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ব্লগত আকৌ লগ পাম।